নমস্কাৰ, এই মুহূৰ্তত দিবলৈ ওলাইছোঁ অসমৰ লগতে প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 জুন। আজিৰ দিনত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তে জনাই আছোঁ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে হাতত মাত্ৰ 9টা দিন, শীঘ্ৰেই কৰক এটি বিশেষ কাম। আপোনালোকে কি কৰিব সবিশেষ জনাম। এই কাম নকৰিলে বন্ধ হৈ পৰিব আপোনাৰ পান কাৰ্ড। পান কাৰ্ডৰ গৰাকীলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। অহা 1 জুলাইৰ পৰা অচল হ'ব পাৰে আপোনাৰ পান কাৰ্ড। 2023 চনৰ 30 জুনৰ পূৰ্বে কৰিব লাগিব এটি বিশেষ কাম। আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কৰিব লাগিব পেন কাৰ্ডখন। পেন কাৰ্ড আধাৰ কাৰ্ড লিংক কৰাৰ অন্তিম তাৰিখ 30 জুন। ইয়াৰ ভিতৰত সংযুক্তকৰণ নহ'লে অচল হৈ পৰিব পান কাৰ্ড। নিষ্ক্ৰিয় পান কাৰ্ড ব্যৱহাৰ কৰিলে ভৰিব লাগিব 10,000 টকা জৰিমনা। কেনেদৰে পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব আপুনি? আয়কৰ বিভাগৰ ৱেবছাইটত লগ ইন কৰক। প্ৰথমতে ৱেবছাইটৰ যিখন আপোনালোকৰ প্ৰথমে যিটো পেজ আহিব সেইখন পেজত আপুনি কুইক লিংক অপশ্যনত ক্লিক কৰক আৰু লিংক আধাৰ অপশ্যনত ক্লিক কৰক। নতুন উইণ্ড' খুলিব। তাত আধাৰ নম্বৰ, পেন কাৰ্ড আৰু মোবাইল নম্বৰ দিব লাগিব। তাৰপিছত ডিটেইলছ নামে এটা অপশ্যন খুলিব। মোবাইলত OTP আহিব আৰু সেই OTP দি ভেলিডেট অপশ্যনত ক্লিক কৰক আৰু 1000 টকা জৰিমনা দিব লাগিব আপুনি। তাৰ পাছতে লিংক হৈ যাব আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড। আপুনি কেনেকুৱাকৈ লিংক কৰিব নিশ্চয় সম্পূৰ্ণকৈ দেখুৱাই দিলোঁ আপুনি কেনেকুৱাকৈ লিংক কৰিব। তাৰপিছত হাতত মাত্ৰ 9 দিন, শীঘ্ৰেই কৰক এই বিশেষ কাম। নকৰিলে কিন্তু আপোনাৰ দিব লাগিব 10,000 টকা জৰিমনা। কি পথ কি গড়, চৌদিশে কেৱল পানী আৰু পানী। ধাৰাসাৰ বৰষুণৰ মাজতে বানে লৈছে সংহাৰী ৰূপ। তামোলপুৰ সদৰ বাৰেগাঁৱত ভয়ংকৰ বান পৰিস্থিতি। একেকাল বানত কক বকাইছে ৰাইজে। চকুৰ সন্মুখতে বানে উঠুৱাই নিছে পকী পথ, দলং। বুৰ গৈছে তামোলপুৰ সদৰৰ প্ৰায় 80 ঘৰ পৰিয়াল। নিশাৰে পৰা অস্বাভাৱিকভাৱে বাঢ়িছে নৈমূৰত জলপৃষ্ঠ। এই মুহূৰ্তে জনাইছোঁ অসমবাসী ৰাইজৰ কাৰণে ডাঙৰ খবৰ, কিয়নো প্ৰতি মুহূৰ্ততে ন অঞ্চল প্লাবিত হৈছে। এতিয়া এই মুহূৰ্তে জনাইছোঁ অসমবাসী ৰাইজৰ কাৰণে আন এটা ডাঙৰ খবৰ। সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ প্ৰথমখন খচৰা তালিকা প্ৰকাশ। একাধিক সমষ্টিত হৈছে ব্যাপক পৰিৱৰ্তন। ৰাজ্যত একেই থাকিব লোকসভা সমষ্টিৰ সংখ্যা। 126টা থাকিব বিধানসভা সমষ্টিৰ সংখ্যা। বিধানসভা সমষ্টিৰ 9টা SC আৰু 19টা STৰ বাবে সংৰক্ষিত। 3টাকৈ লোকসভা সমষ্টিৰ নাম হ'ব সলনি। মংগলদৈ লোকসভা সমষ্টিৰ নাম হ'ব দৰং। কলিয়াবৰ লোকসভা সমষ্টিৰ নাম হ'ব কাজিৰঙা। তেজপুৰ লোকসভা সমষ্টিৰ নাম হ'ব শোণিতপুৰ। লোকসভাৰ 14টা সমষ্টিৰ এটা সমষ্টি SC আৰু 2টা সমষ্টিৰ STৰ বাবে সংৰক্ষিত। যোৰহাটত সংলগ্ন হ'ব মাজুলী সমষ্টি। ডিফু আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ সংলগ্ন হ'ব STৰ বাবে। সাধাৰণ শ্ৰেণীৰ বাবে হ'ব লখিমপুৰ লোকসভা সমষ্টি। ধেমাজি জিলাৰ এটা সমষ্টি হ'ব সাধাৰণ জিলাৰ বাবে। ডিব্ৰুগড়ত নতুন বিধানসভা সমষ্টি মাকুম। শিলচৰ নতুন বিধানসভা সমষ্টিৰ নাম হ'ব নাৰছিংপুৰ। কাজিৰঙাৰ নতুন বিধানসভা সমষ্টিৰ বিনাকান্দি। 22টা বিধানসভা সমষ্টিৰ নতুন নামকৰণ। এই মুহূৰ্তে জনাইছোঁ অসমবাসী ৰাইজৰ কাৰণে ডাঙৰ খবৰ, কিয়নো 6 গাঁৱক বিলুপ্ত কৰি নতুন বিধানসভা সমষ্টি হ'ব চমৰীয়া। সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ প্ৰথমখন খচৰা তালিকা প্ৰকাশ। একাধিক সমষ্টিত হৈছে ব্যাপক পৰিৱৰ্তন। ৰাজ্যত একেই থাকিব লোকসভা সমষ্টিৰ সংখ্যা। 126টাই থাকিব বিধানসভাৰ সমষ্টিৰ সংখ্যা।
বিধানসভা সমষ্টিৰ 9টা SC আৰু 19টা STৰ বাবে সংৰক্ষিত 3টাকৈ লোকসভা সমষ্টিৰ নাম হ'ব সলনি এই মুহূৰ্তে অসমবাসী ৰাইজক এইখিনি সৰুকেইটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'